আজি আমি পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এই শাকবিধেৰে সৈতে এখন টেঙা জোলৰ আঞ্জা বনাবলৈ আৰম্ভ কৰিছোঁ। এই শাকবিধ সকলোৱে চিনি পাইছেনে নাই মই নাজানো। এইটো পনুওনোৱা শাক বুলি কয়। এই শাকবিধ বহুত কোমল হয় আৰু বাৰীৰ ঠাণ্ডা জেগাত গজে। এই শাকবিধ আমাৰ বাৰীত আছে, সেয়ে মই মাজে মাজে আনি শাকৰ তৰকাৰী খাওঁ। আজি ভাবিলোঁ আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰোঁ, আপোনালোকেও চিনি পাওক, সকলোৱে খাওক। এই শাকবিধ বহুত মিনাৰেলযুক্ত হয় বুলি কয় মানুহে। বহুত পানী ধৰি ৰাখিব পাৰে, গতিকে এই শাকবিধ খোৱা বহুতেই উপকাৰী বুলি কয় শৰীৰৰ কাৰণে। গতিকে আজি মই এয়া বনাবলৈ আৰম্ভ কৰিছোঁ। তাৰ কাৰণে লাগিব এই শাকখিনি আৰু 3টা মধ্যমীয়া বিলাহী মই কাটি লৈছোঁ, মধ্যমীয়া চাইজৰ। এই বিলাহী 3টা লাগিব আৰু বৰালি মাছ আমাৰ মানুহ 3জন, গতিকে 3 পিচেই লৈছোঁ। বৰালি মাছ 3 পিচ লৈছোঁ আৰু ইয়াক অকণমান পাঁচফোৰণ। এয়া মই শাকখিনি ধুনীয়াকৈ মিহিকৈ কুটি ল'লোঁ। অলপ ডাঙৰকৈ ৰাখিলেও হয়, তথাপিও মই অলপ মিহিকৈ কাটি লৈছোঁ। এতিয়া আমি বনাবলৈ আৰম্ভ কৰোঁ। এয়া কেৰাহীটোত মই অলপ মিঠাতেল দি ল'লোঁ। তাতে কেইটামান এতিয়া মিঠাতেলখিনি গৰম হোৱাৰ পিছত কেইটামান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি অকণমান ভজা হৈ গৈছে। এতিয়া মই প্ৰথমতে শাকখিনি দিম। লগে লগে মই এই কাটি লৈ বিলাহীখিনি দি দিম। বিলাহীখিনি দি দিলোঁ, দি পেলাই অলপ লৰাই লওঁ। ইয়াতে অলপ এতিয়া হালধি গুড়ি দি দিছোঁ। তাৰপিছত সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ। তাৰপিছত অলপ সময় মই লৰাই ল'ম। অকণমান লৰাই হোৱাৰ পিছত মাছখিনি দিম। এয়া শাকখিনি বৰ কোমল, গতিকে লগতেই অলপ মৰহি দিছোঁ। অকণমান মৰহি যাবৰ কাৰণে মই অকণমান ঢাকনা এখন অলপ সময়ৰ কাৰণে লগাই দিছোঁ। এয়া শাকখিনি প্ৰায় মৰহি গৈছে, বিলাহীখিনিও অলপ গলিবলৈ আৰম্ভ কৰিছে। মই এতিয়া অকণমান লৰাই পেলাই ইয়াতে পানী দিম। পানীটো গৰম পানীয়ে দিব লাগে, কিন্তু মই গৰম হোৱা নহ'ল, গতিকে ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিম। এয়া মই পানী অলপ দি দিছোঁ, জোখমতে পানী দিলোঁ। তাৰপিছতে এতিয়া মই অকণমান উতল আহিবলৈ দিম। তাৰপিছত মাছ কেইপিচ দি দিম। এয়া উতল আহি গৈছে। এতিয়া মই মাছ কেইপিচ দি দিম। মাছ কেইপিচ দি দিলোঁ। এতিয়া অলপ পৰ উতলিবলৈ দিব লাগিব। এতিয়া মই অকণমান পৰৰ কাৰণে ঢাকনি মাৰি দিম। ঢাকনখন লগাই দিছোঁ। 10-15 মিনিট উতলিবলৈ দিলে তৰকাৰীখিনি হৈ যাব। এয়া আমাৰ পৰিৱেশনৰ সময় হৈ গ'ল, গতিকে এয়া পৰিৱেশন কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। আৰু আপোনালোকলৈ অনুৰোধ থাকিল, সকলোৱে চাব আৰু সকলোৱে এনেকৈয়ে বনাই খাবলৈ যত্ন কৰিব। আৰু আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।